Question number 1 পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে মাউণ্ট এভাৰেষ্ট মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ উচ্চতম শৃংগ অৰ্থাৎ মাউণ্টেন আৰু ইয়াৰ উচ্চতা হৈছে 8849 মিটাৰ Question number 2 পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে এঞ্জেল ৱাটাৰফল আৰু এই এঞ্জেল ৱাটাৰফলটো ভেনিজুৱেলাত অৱস্থিত Question number 3 পৃথিৱীৰ উচ্চতম হ্ৰদটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে টিলিকো হ্ৰদ আৰু টিলিকো হ্ৰদৰ অৱস্থিতি হৈছে নেপালত পৃথিৱীৰ উচ্চতম হ্ৰদটো হৈছে টিলিকো হ্ৰদ Question number 4 পৃথিৱীৰ উচ্চতম মালভূমিখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে পামিৰ মালভূমি আৰু এই পামিৰ মালভূমি তিব্বতত অৱস্থিত Question number 5 পৃথিৱীৰ উচ্চতম পৰ্বতটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে হিমালয় পৰ্বত হৈছে পৃথিৱীৰ উচ্চতম পৰ্বত আৰু এই হিমালয় পৰ্বত নেপালত অৱস্থিত Question number 6 পৃথিৱীৰ উচ্চতম মিনাৰটোৰ নাম কি যেটো মুক্তভাৱে থিয় হৈ আছে পৃথিৱীৰ উচ্চতম মিনাৰটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে জামা এল জাজিৰ আৰু এই জামা এল জাজিৰ মিনাৰটো এলজেৰিয়াত আছে আৰু ইয়াৰ হাইটটো হৈছে 265 মিটাৰ আৰু এটো 2019 চনত নিৰ্মাণ কৰা হৈছিল Question number 8 পৃথিৱীৰ উচ্চতম পানীটোৰ নাম কি মানে ওখ জন্তুটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে জিৰাফ আৰু ইয়াৰ গড় উচ্চতা হৈছে 5.3 মিটাৰ 5.3 মিটাৰ Question number 8 পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম কি দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে এণ্ডিছ পৰ্বত হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী আৰু ইয়াৰ অৱস্থিতি হৈছে দক্ষিণ আমেৰিকাত আৰু ইয়াৰ দৈৰ্ঘ্যটো হৈছে 8900 কিলোমিটাৰ Question number 9 পৃথিৱীৰ বৃহত্তম আৰু দীৰ্ঘতম পাচিৰখনৰ নাম কি আটাইতকৈ ডাঙৰ আৰু দীঘল পাচিৰখনৰ মানে ৱালখনৰ নাম দেৱালখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে চীনৰ পাচিৰ যিখন চীনত অৱস্থিত অৰ্থাৎ চাইনাত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3460 কিলোমিটাৰ Question number 10 পৃথিৱীৰ দীৰ্ঘতম পথ সুৰংগটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে লেৰডাল আৰু এই লেৰডাল নৰৱেত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 24510 মিটাৰ পৃথিৱীৰ দীৰ্ঘতম পথ সুৰংগটোৰ নাম হৈছে লেৰডাল Question number 11 পৃথিৱীৰ বৃহত্তম বিমানবন্দৰটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কিং ফাইট ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট আৰু এই কিং ফাইট ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট সৌদি আৰবত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে 780 বৰ্গ কিলোমিটাৰ Question number 12 পৃথিৱীৰ বৃহত্তম মহানগৰখনৰ নাম কি বৃহত্তম মহানগৰখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে নিউয়ৰ্ক মেট্ৰ আৰু এই নিউয়ৰ্ক মেট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত আৰু এই মহানগৰখন মাটিকালি ফালৰ পৰা আটাইতকৈ বৃহত্তম মহানগৰ Question number 13 পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি আৰু এই এনসাৰটো তোমালোকে মোক প্লিজ কমেন্ট কৰি জনাবা বহুত সিম্পল কোৱেশ্চন হয় Question number 14 পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে ৰাছিয়া হৈছে মাটিকালি ফালৰ পৰা পৃথিৱীৰ বৃহত্তম দেশ Question number 15 পৃথিৱীৰ বৃহত্তম হ্ৰদটোৰ নাম কি বৃহত্তম লাৰ্জেষ্ট লেকটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কাস্পিয়ান সাগৰ যদি ভিডিওটো চাই ভাল পালা লাইক কমেন্ট শেয়াৰ কৰিবা সো আজিলৈ বাই জয় অসম